গৰমটোলৈ চাই আজি মন গৈছে আম খাবলৈ। ভাবিলোঁ আজি আম কেইটামান কাটি অকণমান আপোনালোককো লোভ লগাই দিওঁ। আপোনালোকৰ লোভ লাগে নে নালাগে নাজানো, কিন্তু যিসকলে আম টেঙা খাই ভাল পায় তেওঁলোকতো লোভ লাগিবই। আৰু চাওক, কাটিছোঁ গোটেই আমখিনি পুকীয়া, আধা আধা পেলাওঁতেই সৰহখিনি পেলনিয়ে গৈছে। দেখিছেনে বাৰু, গামলা ভৰ্তি হৈ গৈছে। এয়াই আম টেঙা কাটি আছোঁ, আৰু ইমানেই বেছি টেঙা আমখিনি, মোক পূৰা পিহনাত মাৰি আছোঁ। ল'ৰাই আহি পেলাই পিছফালৰ পৰা চাই আছে মনে মনে। সি কৈছে তুমি ভিডিঅ' কৰি আছা নেকি? মই ভিডিঅ' কৰি থাকিলে হ'লে নাযাওঁ। আৰু সি চাবচোন দেই, সেই তললৈ চাওক, তলেদি কেনেকৈ ফাঁকেদি সৰকি আহিছে মনে মনে। ইমান দুষ্ট, লাজুকা মানে, বহুত বেছি লাজুকা। সেইটো কাৰণে তলদি সৰকিয়ে আহিছে। আৰু সেইবিলাক মোক কিবা কিবি কৰি হহুৱাই আছে, মহা দুষ্ট। আৰু আমখিনি কাটি হৈয়ে গ'ল সি ইতিমধ্যে। চাওকচোন ইমান টেষ্টি হৈছে দেখিবলৈ। খাওঁ লাগি আছে, কিন্তু লোভৰ পানী আহি আছে, কিন্তু অকণমান খায়ো চাইছোঁ, ইমান বেছি টেঙা নহয়, মুখত দিব বহুত টেঙা। চেনি অকণ দি দিছোঁ, তথাপিও মোক কোচাই নিছে। কিন্তু গৰমততো আমটো খাই বহুত বেছি ভাল পাওঁ, সেইটো কাৰণে অলপ হ'লেও খাইছোঁ। বা বৰ টেঙা দেই। চেনি আৰু অকণ ল'ব লাগিব।